हेलो एवरीवन नमस्कार मैं रश्मि मोर चेनेलर नतुन এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছো। কেনে আছে আপোনালোকে? আশা কৰো সকলো ভালে আছে। যোৱাকালি মই ভিডিঅ' দিব নোৱাৰিলো কাৰণ হৰুদেহা গাটো অলপ বেয়া হ'ল, আমি হস্পিটেল যাব লগিয়া হ'ল। তাইক আমি প্ৰতিষ্ঠাত লৈ আহিলো, লগত দেউতাক আহিছে, মই আহিছো। আপোনালোকৰ মাজৰ কোনোবাই মোৰ ভিডিঅ' নতুনকৈ চাইছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে ফেসবুক পেজটো ফলো কৰি দিব। এতিয়া আমি সেকেন্ড ফ্লোৰত যাব লাগিব। ইহঁত দুজনী জন্মৰ পিছৰৰ পৰা যদি কিবা অসুখ হয় মই ইয়াতে লৈ আহোঁ ডাক্তৰ নয়নমণি ডেকা ছাৰৰ ওচৰত। তাৰপিছতে আমি ফাইলটো জমা কৰিলোঁ। আজি পেচেণ্ট বহুত আছে, ৰ'ব লাগিব অলপ টাইম, সেইকাৰণে দেহাক অলপ খেলিব দিলোঁ, তাতে খেলা ঠাইও আছে। অলপ টাইম ৰোৱাৰ পিছত আমাৰ দেহাৰ নামটো মাতিলে। তাৰপিছতে আমি এতিয়া OPD-টোত সোমাই গ'লোঁ। তাৰপিছতে ছাৰে ঔষধ লিখি দিলে, বিশেষ চিন্তা কৰিবলগীয়া তেনেকৈ একো নাই। জ্বৰ হৈছিলে, চৰ্দি হৈছিলে, লগতে কাহটো অলপ বেছি হোৱা দেখি আমি হস্পিটেলত লৈ আহিছিলোঁ। এতিয়া বতৰটো সলনি হৈ গৈছে যে, সেইকাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ বেমাৰ আজাৰবোৰ বেছি হয়। তাৰপাছতে অলপ ফল মূল কিনি ল'লোঁ। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আহিছোঁ, বাই।